আজিকালি টকাই মানুহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ। টকা থাকিলে বন্ধুত্ব ভাল পোৱা, পৰিয়ালৰ সকলো কাষত থাকিব। শুনিবলৈ বেয়া লাগিলেও এইটোৱেই বাস্তৱ। যদি সময়ৰ লগে লগে ভালপোৱা কমিব ধৰে, তেতিয়া বুজিব লাগিব সেইটো কেতিয়াও ভালপোৱা নাছিল। সেইটো আছিল ঘৈণীয়েকৰ ভালপোৱা মথো। কিছুমান মানুহ আছে আনৰ সফলতা দেখা পায়, কিন্তু সফলতাৰ পিছফালে কঠোৰ পৰিশ্ৰম দেখা নাপায়। দূৰত্বই কেতিয়াও সম্পৰ্ক ভঙা নাই, কিন্তু নীৰৱতাই বহুতো সম্পৰ্ক ভাঙি পেলাইছে। কথাষাৰ ছোৱালীবোৰক কৈছো, যিজন ল'ৰাই তোমাক সঁচাকৈ ভাল পায়, তাৰ মাজত এই তিনিটা লক্ষণ দেখা পাবা। ১ নম্বৰ, সি তোমাৰ লগত অলপ বেছি অধিকাৰ দেখাব। কিন্তু বেয়া অধিকাৰ নহয়, ভাল কিবা। যেনে তুমি কোনোবা জেগাত ফুৰিবলৈ গ'লে তাক কৈ নগ'লে সি অলপ খং কৰিব। আৰু ২ নম্বৰ, সি কেতিয়াও নিবিচাৰিব তুমি বেলেগ কোনো ল'ৰাৰ লগত কথা পাতা। আৰু ৩ নম্বৰ, সি হেজাৰ ব্যস্ততাৰ মাজতো তোমাৰ খবৰ ল'ব, তোমাক ফোন কৰিব, তোমাৰ লগত কথা পাতিব। কিছুমান মানুহ আছে, সিহঁত হঠাৎ সলনি হৈ যায়। সিহঁতে কেতিয়াও নাভাবে যে এই হঠাৎ সলনি হোৱাৰ প্ৰভাৱ আন কাৰোবাৰ জীৱনত বহুত ক্ষতিৰ কাৰণ হৈ ৰ'ব পাৰে। কাৰোবাৰ লগত কথা কোৱাটোৰ যেতিয়া অভ্যাসত পৰিণত হয়, তেতিয়া তাৰ লগত এদিন কথা নাপাতিলে বহুত কষ্ট হয়। প্ৰেম কৰি বিয়া কৰাৰ আগত এটা কথা মনত ৰাখিব, মানুহটো ভাল হয় নে নহয়। কাৰণ ভাল পাওঁ বুলি চবেই ক'ব পাৰে, কিন্তু সকলোৱে ভালে ৰাখিব নোৱাৰে। প্ৰিয় মানুহটোৰ লগত অভিমান কৰি কথা নোকোৱা, মনে মনে থকাও এক ধৰণৰ ভাল পোৱা, যিটো বুজি পোৱাৰ ক্ষমতা সকলোৰে নাথাকে। যদি কাৰোবাৰ হাতত ধৰিব লগা হয়, তেনেহ'লে গোটেই জীৱনৰ কাৰণে ধৰিবা। সময়ৰ প্ৰয়োজনত কাৰোবাক হাতত ধৰি মাজপথত অকলশৰীয়া কৰি গুচি নাযাবা, কাৰণ সেইটো সহ্য কৰা বহুত কঠিন। জীৱনত বহুত ভুল কৰিছো, কিন্তু আটাইতকৈ ডাঙৰ ভুল কৰিছো কিছুমান মানুহক অন্ধৰ নিচিনা বিশ্বাস কৰি। যাক পাই জীৱনৰ সকলো কষ্ট পাহৰি গৈছিলো, এতিয়া সি মোৰ কষ্টৰ কাৰণ হৈ পৰিছে। এটা ল'ৰাই যেতিয়া এজনী ছোৱালীক মন প্ৰাণ দি ভাল পায়, তেতিয়া এই ছোৱালীজনীয়ে সেই ল'ৰাটোৰ ভাল পোৱা নুবুজিব। যেতিয়া এজনী ছোৱালীয়ে এটা ল'ৰাক মন প্ৰাণ দি ভাল পায়, তেতিয়া ল'ৰাটোৱে সেই ছোৱালীটোৰ ভাল পোৱা নুবুজিব। যেতিয়া দুয়োজনে দুজনক মন প্ৰাণ উজাৰি ভাল পাব, তেতিয়া পৰিয়ালে সেই ভাল পোৱা মানি নল'ব, এইটোৱে বাস্তৱ। মানুহৰ জীৱনৰ প্ৰথম ভাল পোৱাটো সঁচা হয়, আৰু সেইটো সদায় ভুল মানুহৰ লগতেই হয়। এটা মানুহে তাৰ প্ৰথম ভাল পোৱা কেতিয়াও পাহৰিব নোৱাৰে, যিমানেই চেষ্টা কৰক, যিমানেই তাৰ জীৱনত দ্বিতীয়জন আহক, তৃতীয়জন আহক, কিন্তু প্ৰথম ভাল পোৱা কেতিয়াও পাহৰিব নোৱাৰে। মানুহ আচলতে এনেকুৱাই, যিটোক সি হেৰাই যায়, সেইটোকেই সি মূল্যৱান বুলি ভাবে, আৰু যিটো সহজে পাই যায়, তাক মূল্যায়ন নকৰে। মানুহক আপোন ভাবি কি লাভ, কাৰোবাক হহুৱালে ভাবে জোকাৰ, আৰু কন্দুৱালে ভাবে নিষ্ঠুৰ। শান্তি এটা সৰু শব্দ, কিন্তু বহুত দামী। ইয়াক কেতিয়াও কিনিব নোৱাৰি, বিচাৰি ল'ব লগা হয়। বিশ্বাস বহুত ভয়ানক বস্তু, না দেখা পায়, না চুই চাব পাৰি, কিন্তু এইটো হেৰাই গ'লে সকলো হেৰাই যায়। কিছুমান দুখ গাত নালাগে, কিছুমান দুখ চিধা হৃদয়ত আহি আঘাত কৰে। প্ৰকৃত সত্য হ'ল, আপোনাৰ কষ্টবোৰ একমাত্ৰ আপুনিয়ে বুজিব লাগিব, আন কোনেও নুবুজিব, সিয়ে আপোনাৰ যিমানেই আপোন নহওক কিয়। সঁচা ভালপোৱাবোৰ দিনে দিনে হেৰাই গৈ আছে, চবেই মাত্ৰ স্বাৰ্থ বিচাৰি ফুৰে। অকলে থাকিবলৈ অভ্যাস কৰা, সৰু সুৰা কষ্ট পালেও তুমি ভিতৰৰ পৰা কঠিন হৈ যাবা। গোটেই জীৱন কাষত থাকিবা এই বুলি প্ৰতিশ্ৰুতি দি হাতটো ধৰিছিলা, কিন্তু নুবুজিলো তোমাৰ চকুৰ আঁৰত যে ইমান বেইমানী লুকাই আছিল। কোনোবাই যদি তোমাক অন্ধৰ নিচিনা বিশ্বাস কৰে, তাক কেতিয়াও তুমি কষ্ট নিদিবা, কাৰণ বিশ্বাস হেৰাই গ'লে মানুহ জীয়াই থকাৰ ইচ্ছাও হেৰাই যায়। আত্মসন্মান, বন্ধুত্ব আৰু ভালপোৱা, এই তিনিটা বস্তু জীৱনৰ পৰা এবাৰ হেৰাই গ'লে আৰু কেতিয়াও ঘূৰাই পোৱা নাযায়।